পশ্চিম কাৰ্বি আংলঙত উপস্থিত চৰকাৰৰ মুখ্য সচিব স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় শীৰ্ষ বিষয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা। পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ কলঙাত কৃষকৰ দুখৰ কাহিনী আছে জলসিঞ্চন ব্যৱস্থা কিন্তু নাই পানী যোগান কৃষি কাৰ্যৰ বাবে হাহাকাৰ কৃষক ৰাইজ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলঙত উপস্থিত চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা সোমবাৰে নিশা আৱৰ্ত বাহৰ পতা মুখ্য সচিবগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগীয় মুৰব্বীৰে বিভিন্ন দিশত আলাপ আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অতি গুৰুত্বপূৰ্ণ এই বৈঠকটিত মুখ্য সচিবগৰাকীয়ে বুজ ল'লে জিলাখনৰ কোভিড পৰিস্থিতিৰ সন্দৰ্ভত। বৈঠকত জিলাখনৰ উপায়ুক্ত আৰক্ষী অধীক্ষক যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। আলোচনাৰ অন্তত কোভিড সন্দৰ্ভত মুখ্য সচিবগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে। নিশা খামৰেঞ্জ চাৰ্কিট হাউচতে বাহৰ পতা মুখ্য সচিবগৰাকীয়ে পৰৱৰ্তী দিনা অৰ্থাৎ মংগলবাৰে পুৱা জিলা কাৰাগাৰ পৰিদৰ্শন কৰে। ৱেষ্ট কাৰ্বি আংলঙত মোকাবিলা কৰি আছোঁ, সেইটো চাবলৈ আহিছোঁ। এতিয়ালৈকেতো চিটুৱেশ্যনটো নিয়ন্ত্ৰণত আছে, কিন্তু আমাৰ ইয়াত টেষ্টিং আৰু অকণমান হ'ব লাগে মোৰ মতে। আৰু যিখিনি ফিল্ড লেভেল ৱৰ্কাৰ্ছ আছে, ষ্টাফ আছে হেল্থ ডিপাৰ্টমেণ্টৰ, তেখেতসকলক মানে আমি 100% ইনকুলেশ্যন কৰিব লাগিব। গোটেই যিমানখিনি ষ্টাফ আছে, গোটেই হেল্থ ডিপাৰ্টমেণ্টৰ ফিল্ড ষ্টাফ, তেখেতসকলক আমি ইনকুলেট কৰিবলৈ বা ভেকচিনেট কৰিব লাগিব। কাৰণ তেওঁলোকে ডেইলি ৰাইজৰ লগত যোগাযোগত থাকে আৰু আমি চাব লাগিব যাতে তেওঁলোকে নিজেই এফেক্ট নহয় বা ক'ভিডৰ পৰা। সেইটো তেখেতক আমাৰ ইয়াত মই DCকো পৰামৰ্শ দিলোঁ আৰু জইণ্ট ডাইৰেক্টৰখিনি কৈছোঁ। যিখিনি ফিল্ড লেভেল ৱৰ্কাৰ ষ্টাফ, তেওঁলোক হেল্থক হওক, প্ৰথমতে হেল্থ ডিপাৰ্টমেণ্ট ল'ম, তাৰপিছত বাকী ডিপাৰ্টমেণ্টৰটো ঠিক সেইদৰে ভেকচিনেশ্যন কৰিব লাগিব। ক'ভিডৰ ভ্ৰমণ কৰিবলৈ এতিয়া এইবাৰ সময় নহ'ব, কাৰণ এইটো এই হামেনৰ ওচৰত নহয়, ন কিবা কাম আছে, মৰিগাঁৱতো আছে কাম, ঘূৰি যাওঁতে মৰিগাঁৱত সোমাম, সেইকাৰণে মোৰ সময় নহ'ব যাবলৈ। কিন্তু পৰহি মই ওদালগুৰি গৈছিলোঁ, তাত পৰিদৰ্শন কৰাৰ পিছত মঙললৈ গ'লোঁ, আজি ইয়াত হামৰেণ আহিলোঁ। বঠাত লাংচৰ পৰা জাছনিঙে ৰিপৰ্ট কাপ নিউজ। সন্মুখত আহি আছে বাৰিষা, গভীৰ চিন্তাত পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ কলঙৰ কৃষক ৰাইজ। কৃষি কাৰ্যৰ বাবে পথাৰত নামিবলৈ পানীৰ অভাৱ, বিশাল খেতি পথাৰত খৰাং। অঞ্চলটোত চৰকাৰী বিভাগীয় প্ৰদান কৰা জলসিঞ্চনৰ ব্যৱস্থা আছে, কিন্তু নাই পানী ব্যৱস্থা খেতি পথাৰলৈ নিব পৰাকৈ। এই দৃশ্যলৈ মন কৰক। জলসিঞ্চন বিভাগে খেতি পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰি থোৱাই আছে, কিন্তু এই পানীৰ ভাগ দুখীয়া কৃষকৰ মাটিলৈ বৈ নাযায়। সেয়ে দুশ্চিন্তাত বৃহত্তৰ কলঙা অঞ্চলৰ কৃষক ৰাইজ। এতিয়ালৈ খেতি পথাৰত মাটি চহ কৰি কঠীয়া পৰাৰ প্ৰস্তুতি চলাব লাগিছিল। বিথুং ৰেংথেমা সমষ্টিৰ অন্তৰ্গত কলঙা, নেপালী গাঁও আৰু কুণ্ঠেপি অঞ্চলকে ধৰি দুখীয়া কৃষক সম্পত্তি হাহাকাৰ অৱস্থা। উল্লেখ্য, বিগত 5 বছৰত জলসিঞ্চনৰ পানী সকলো কৃষকে লাভ কৰিছিল, যদিও পৰৱৰ্তী 3 বছৰ কৃষক ৰাইজে বঞ্চিত হৈ আহিছে পানী প্ৰাপ্তিৰ পৰা। সুদীৰ্ঘ এই 3 বছৰে ইয়াৰ কাৰণ বিচাৰি বা পৰিদৰ্শনৰ বাবে বিভাগীয় বিষয়া তথা কৰ্মচাৰী এবাৰো উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় কৃষক ৰাইজে। যি কি নহওক, কৃষিৰ বতৰৰ কথা বিবেচনা কৰি অতি শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ সংশ্লিষ্ট কৰ্তৃপক্ষক গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ কৃষক ৰাইজে। Abang kecuning rila pelok Karbbi Anglong Autonomous Council LASIM, Lapen Department Irrigation IM, Sarah Hinman cuning rilo je
nilitum non piningkan Kiti ke klaim ya bhanta ketor adolasi prabjin pen lasuk irigation lasuk kendel ke nolo nambona tipo pusi nitum brat hin benda chuning rilo lapen un ante prabjin pen nang bonai te niltum ronga sorta amste ning samdi lasi niltum department of ham chiki dor de onga joiner se nilitum anikan wangta ladak nang ceklem nang le metang si tong kopi pasi pang wikrang manangelang labang sining duk ni alam lo sini tum arni wang lo kacong hong department sonang rabi bon po chong ding po barikhanang li po barikhang bon ta nang klem kli son silang bom lang bom lo ining chuning pen an kinitum cicak ni mani litum claim dan lo rat pen claim den la department ban chong hong lok ya le wilo bunitum athasi itum claim dat non rat chirong po pharoi sisi chirong lo dak di sibia ni sipa phur lo 2 ঘন্টা ladakan itum teng dat anikan wang ka dakan ten wang ati ladakan itum teng dat lo di sibi ni pali rong ka rong dam lo itum pu rong ben cirap cirong idon pharo hini ni cirong sin itum dak di sibi lo ga Dongkam Komar para Kelvin Tarangor report news পশ্চিম কাৰ্বি আংলঙত প্ৰাণঘাতক কৰোনাৰ ভয়ানক সংক্ৰমণ শিলডুবিত একাধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ বাবে সমগ্ৰ শিলডুবি এলেকাত 2 জুনৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পশ্চিম কাৰ্বি আংলঙত প্ৰাণঘাতক কৰোনাৰ ভয়ানক সংক্ৰমণ শিলডুবিত একাধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ বাবে সমগ্ৰ শিলডুবি এলেকাত 2 জুনৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ইয়াৰ উপৰিও তৎকালে বলবৎ হোৱাকৈ শিলডুবি বজাৰৰ সমগ্ৰ দোকান পোহাৰ বন্ধৰ নিৰ্দেশ জাৰি কৰা বুলি শিলডুবি বজাৰ কমিটিয়ে জানিব দিয়ে নিজৰ অঞ্চলৰ সুৰক্ষাৰ বাবে এইদৰে তৎপৰ হৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে শিলডুবি বজাৰ কমিটিক স্থানীয় সজাগ ৰাইজে প্ৰশংসা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সমস্যা সমানিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchokor jinjin da nangna. Igar koi bong manai wangsarak thane pokchokor ong. ko pipono bong Pipolote. Igar koi ni pokchokor eluti men do nang nam bidam thani chichakon elo. ajo pordo lo ke bong pharmacy jingkela po bunan ke Dam lang no hi kilong bang pujimini. pokchokor do wai nang pidun tha ladak tok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahan lo Alon Medical Store, Icheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang So Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prabjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan aber kipya number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত প্ৰকৃতিৰ অনবদ্য দান পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে বিৰাজমান কেইবাটাও সুন্দৰ সুন্দৰ জলপ্ৰপাত প্ৰকৃতি প্ৰেমী পৰ্যটক তথা বনভোজ প্ৰেমীৰ বাবে আকৰ্ষণীয় স্থান এইসমূহ দৃষ্টি নন্দন জলপ্ৰপাত হয় মনোমোহা কান্থিলাংচৰ সম্পৰ্কে নজনা মানুহ ৰাজ্যত কমেই আছে আমি কাট নিজৰ দৰ্শকক দেখুৱাব খুজিছোঁ কান্থিলাংচ জলপ্ৰপাতৰ অনতি দূৰত অৱস্থিত আন এটি জলপ্ৰপাত স্থানীয় লোকে এই জলপ্ৰপাতৰ নাম হুৰনাথ জলপ্ৰপাত বুলি অভিহিত কৰিছে মনোৰম সেউজীয়া পাহাৰৰ সোঁমাজৰ পৰা থিয় তীব্ৰ বেগে তললৈ বৈ অহা এইখন জলপ্ৰপাতখনেই হৈছে সমতল অংশত হুৰনাথ নৈ
উল্লেখ্য যে এই সুৰনাথ নৈ অলৌকিক বুলি বিশ্বাস কৰে স্থানীয় লোকে কাৰ্বি আংলং সাহিত্য পৰিষদে সুৰনাথ জলপ্ৰপাত অঞ্চলকো সজাই পৰাই তুলিলে পৰ্যটক আকৰ্ষণ হৈ জলপ্ৰপাতৰ দৰ্শন কৰাৰ লগতে ৰাজহ সংগ্ৰহ কৰাৰ এক উৎস হ'ব পাৰে অৰুলেখে ৰিপৰ্ট কাট নিউজ ধানৰ প্ৰতি কণটো মানুহৰ প্ৰতি মনটো চৌদিশে প্ৰাণঘাতক কৰোণাৰ বাবে হাহাকাৰ মানৱ এনে সময়তে একাংশই আনৰ ঘৰৰ পোহনীয়া জীৱ জন্তু চুৰ কৰাতহে মন হয় আনৰ পোহনীয়া ছাগলী চুৰি কৰিবলৈ গৈ তিনি অখাদ্য চোৰ সম্পত্তি ৰঙাঘৰত চোৰৰ দলে এঘৰৰ ছাগলী চুৰ কৰি আনি AS09 ASC 8027 নম্বৰ অটো ৰিক্সাত তুলি নিবলৈ লওঁতে দিলাই বজাৰত থকা একাংশ লোকে ঘটনাটো প্ৰত্যক্ষ কৰি তিনি চোৰক আগুৰি ধৰে এই সন্দৰ্ভত জানিব পৰা মতে দিলাই উটেং টিচৌ গাঁৱৰ নিবাসী গোবিন্দ টিচৌৰ ঘৰৰ পোহনীয়া ছাগলী পিছত দিলাই বজাৰ এলেকাত থকা লোকসকলে ছাগলীক অটৰ পৰা নমাই দিয়ে আৰু তিনি চোৰ ক্ৰমে টাৰলাংচৰ তিনিআলিৰ নীৰেণ বৰদলৈ ডিফু শিৱবাৰী শামছুদ্দিন আলী বয়স 24 আৰু হৰিলাল বস্তিৰ হামিদুল ৰেহমানৰ বিৰুদ্ধে দিলাই উপ আৰক্ষী চকীত এজেহাৰ দাখিল কৰে আৰু এই এজেহাৰৰ ভিত্তিত তিনিওকে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ama binai hujok masih wandet lo ama dak mitung rong pen inuramuni thek dunlong lasi aku dilai information PC aku dilai bojalong sikini thulong non bang ke abi bang chilong lo ke amuni bang mia bahini inut bang khomia ai non bang e thana long hidulo non thana long bang FIR pilon nikan kep hanpu siame thana penta inspector ta nikan kep hanta accept dunlo nilisi FIR pi hoda ka prang menta hoda mlone son bigang buja kangbu bang dopi chainong ring bodo bi ding bodo semi hoda ta nep long le pani si heta hopta hini ma hopta thama prang menta ajo baju hini ra adha hota in bolo so hota pen anplung lo bang el to pen sikiba semi so bang bar pen plung ta me nep long de lo so jo ta penan ci padung lo nep long moni pu semi nep long de lo so ani ta niletung rong pena bi bang ke pon lo ijon bang pon lo semi la bang ka pheri ma cibi dikang ko amre inti long lo dikang pro semi hola ko arlo amre inti rong so dum thelong da jon thom pu ki thelong nge hola jon ni bang pon de le নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ